तो हाय एवरीवन, गुड मॉर्निंग। और आप सबके लिए स्वागत है मेरा चैनल के साथ। तो आज का वीडियो ज़रूर देखें और चैनल के साथ नहीं हो तो चैनल ज़रूर सब्सक्राइब कर देना और लाइक कमेंट ज़रूर कीजिएगा। तो आज का वीडियो जुड़े रहे। मैं दिखाई दे रहा हूँ। तो गाइस আপোনাৰ লগৰ কাৰণে মই যোৱাবাৰো এনেকুৱা ভিডিঅ' বনাই দিছিলোঁ যে বৰ্তমান আজি এইটো ঘৰ যে PMAY ঘৰটো যে পুৰাটো কমপ্লিট হোৱা নাই। পুৰাটো এক সাইডতে এতিয়া ইটা গাঁথনি কৰি আছোঁ। এইটো চাওক, এইটো আমাৰ মিস্ত্ৰী হয় আৰু চাহ এতিয়া এক লাইনটো গাঁথনি কৰা হৈ গ'ল। এতিয়া বৰ্তমান কিমান আছিলে ইটা গাঁথনি কৰিবলৈ মিস্ত্ৰী? চাৰিটা। এইটো একটা আগত হৈ গ'ল আৰু ইয়াৰ পৰা ইটাটো তিনিটা এনেকুৱা ওপৰত যাব। তাৰপাছত এতিয়া গাঁথনি কৰাটো কমপ্লিট হ'ব আৰু তাৰপাছত আৰু কাঠ কিচি পোষ্টপ্লেট এইবিলাক লগাইখিনি ঘৰটো কমপ্লিট কৰি দিব। তাৰপাছত আপোনালোকৰ কাৰণে মই যাব পাৰোঁ ঘৰ পৰিৱেশটো দেখাই দিছোঁ। এতিয়া মই ঘৰ ওপৰতে আছোঁ, মই দেখাই দি আছোঁ। এইটো চাওক, এইফালে পুৰণা ঘৰ হয়। হেল্ল' মিস্ত্ৰী সাধু, এইফালে চাওকচোন। আচ্ছা, আজিৰ ভিতৰতটো ঘৰ বনোৱা কমপ্লিট হ'ব পাৰিবি? মানে এইটো ইটা গাঁথনি কৰা কিবা কিবি কমপ্লিট হৈ যাব না? কমপ্লিট হ'ব আৰু তাৰপাছত লাগে ন? আচ্ছা, কেনেকুৱা আজিতো কেনেকুৱা কিবা কাম কৰাটো ভাল লাগিছে না? আৰু ৱেডাৰো কিবা ৰ'দো নিদিয়ে আৰু মানে একদম ভাল লাগিছে ন? খুব ভাল লাগিছে ন? ঠিক আছে ন, ক'বই নোৱাৰা, বঢ়িয়া ন? আচ্ছা, তোমাৰ কিবা এইটো মিস্ত্ৰী হঠাৎ অলপ কিবা আছে ন? সিহঁতৰ কাৰণে মই একটা কথা তাক বিচাৰিম আৰু সিহঁতে আৰু মানে এইটো সূতাটো সূতাটো মই চাইছোঁ। এইটো কি কয় এইটো সূতাৰ কাৰণে? অঁ, লাইন ক'ব ন? মানে এইটো কি কয় এইটো সূতাৰ কাৰণে কি কয় তহঁতে মিস্ত্ৰী পৰা? তো মানে উলুম কয় ন? কোনটো? ये वाला इसको बोलता है उलूम। ये रहा उलूम के मतलब सही करेगा ना? हाँ, मैंने पेंडुलम इंग्लिश से बोलते हैं, पेंडुलम बोलते हैं ना? तो अभी दूसरा काम को গাঁথনি কৰাটো কমপ্লিট কৰাই দিব বুলি কৈছে দেই। ঠিক আছে, তাৰপাছত দেখাই দি আছোঁ, চাই থাকক আপোনালোকৰ। এয়া মিস্ত্ৰীটো ওপৰত আছে, কাম কৰিছে আজি পৰা আৰম্ভণি কাম কৰা। চাওক এইফালে অলপ কিবা লেণ্টাৰ ওপৰৰ পৰা আৰু চাৰিটা ষ্টেপত এনেকুৱা ইটা গাঁথনি কৰিব। তাৰপাছত এইফালে কমপ্লিট। চাওক এইফালে ইটা গাঁথনি কৰি এইফালে কমপ্লিট হৈ গ'ল। চাওক মই দেখাই দি আছোঁ আৰু আছে এইফালে সেয়া এক লাইনটো হৈ গ'ল। এতিয়া 3 লাইন ওপৰতে ইটা গাঁথনি কৰিব। তাৰপিছত ফ্ল'ৰটো কমপ্লিট হৈ যাব। মই এইটো চাইডৰ পৰা মিস্ত্ৰীটো ওপৰতে আছে।